हेलो एवरीवन সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু ইমান দিনে ভিডিঅ' আহা নাছিল কাৰণ অসমখনত কি পৰিস্থিতি হৈ আছে আৰু অসমৰ মানুহৰ মনত আমাৰ কিমান বেছি দুখ লাগি আছে সেইটো হয়তো মই নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই আৰু সেই কাৰণে মই বিশ্বকৰ্মা পূজাত বনোৱা ভিডিঅ' আজিলৈকে ৰৈছিলে ভিডিঅ' দিয়া দূৰৰ কথা মনত একো এটা শান্তি পোৱা নাছিলো কি কৰিম কি নকৰিম কেৱল একেটা দিন নিউজে চাই আছিলো ক'ত কেতিয়া কি হয় আৰু কি নতুন খবৰ পাও জুবিন দাক লৈ পেলাই আৰু হেইটোতে লাগি আছিলো তো ভাবিলো আজি যেহেতু ভিডিঅ'খিনি আছিলে ইমান দিনৰ পুৰা ভিডিঅ'খিনি দি দিও আৰু পূজা বুলি সেইদিনা আমাৰ অফিচৰ ওচৰতে ঘৰত পূজা পাতিছিলে আৰু তাত মাতিছিলে তো তাত গৈ পেলাই ভাতটো খালো এফালে মোৰ ফেভাৰিট বস্তু পনীৰ আছিলে ভাত খাই আমি ওলাই আহিলো এফালে টিকলিজনী আমাৰ অফিচৰ ওচৰৰে হয় তাইও গৈছিলে আৰু বিশ্বকৰ্মা পূজা বুলি ক'লে যেহেতু নলবাৰীৰ বীৰেন গেৰেজ মেইন আগৰে পৰা সৰুৰে পৰা জানি আহিছো তো আমি গধূলি সময়ত এইফালে মই মাহীহঁতৰ লগত ওলাই গৈছো পূজালে বুলি এইফালে বীৰেন গেৰেজ আমি পাই গলো তাতে ডাঙৰ পূজা হয় তো তাত গৈ পাই আগতে ধুনীয়াকৈ আমি সেৱাটো কৰি ললো আৰু বলক এতিয়া বাকিখিনিও দেখাও আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব সেৱাটো কৰি উঠি আমি কণী আৰু ঘুগুনি খাই ললো বাহিৰতে তাৰ পাছত ইফালে ইমান বেছি মানুহৰ ভিৰ দেখিছেনে ইমান সন্ধিয়া দেৰি হৈ আহিছে তথাপিতো কিমান মানুহ হৈছে আৰু তাৰ মাজতে আমি পাই গলো সব 20 টকীয়া বস্তু 20 টকা সব এইফালে 20 টকীয়া কানফুলি পালো কানফুলিৰ ঘৰত যিমান দোকান হৈ নাথাকক কিয় কিন্তু কৰবাত গলে এজোৰটো ল'ব লাগিবই আৰু এইফালে মই লৈ লৈছো এখন চুৰি আমাৰ এখেতৰ একো বস্তু চোৱা হোৱাই নাই নহয় আমাৰ হিৰোজনৰ আৰু মই তাৰ পাছতে ললো এখন হনুমান চালিসা আগৰ চালিসাখন আছে যদিও এখন সংস্কৃতত আছিলে এখন হিন্দী পাই পেলাই লৈ ললো তাৰ পাছত এখেতে বস্তু চইচ কৰা হোৱাই নাই কিমান কি যে ললে এতিয়ালৈকে আৰু লৈয়ে আছে তাৰ পৰা ওলাই আমি গলো কাপোৰ দোকানলৈ কাপোৰ দোকানত গৈ কাপোৰ ললো যেহেতু দুৰ্গা পূজা আহিছে সেইটো কাৰণে মাহী মোক এযোৰ চুৰিদাৰ দি দিলে আৰু পূজা চাই মেলি বজাৰ সমাৰ কৰি ইফালে কাপোৰ চাপোৰ লৈ আমি আহি গলো এইফালে হিও তাৰ লগা বস্তু পুৰা লৈ লৈছে ল'ৰা মানুহৰ পিস্তলটো মেইন আৰু তেনেকুৱা আৰু ইফালে আমি আহি ৰুম পাই গলো মই আৰু আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে আজিলৈ আহিছো নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম বাই